আজি মই অন্য এটা ৰেচিপি দিবলৈ সাজু হৈছোঁ। এই পিঠাগুড়িকেইটা চাউলকেইটা ভিজাই লৈ ভালকৈ তৰাই ল'লোঁ। তাৰপিছত মিক্সিত গুড়াকেইটা খুন্দি ল'লোঁ আৰু চালনীৰে চালি ল'লোঁ ভালদৰে। দেখিছে মই কেনেকৈ চালিলোঁ, মা হেল্প কৰি দি আছে। তাৰপিছত মা নাৰিকল কাটিলে। তাৰপিছত নাৰিকলখিনি ৰুকি ল'লোঁ। তাৰে পিছত পিঠাগুড়িখিনি অলপমান ভাজি ল'লোঁ। তাৰপিছত নাৰিকলখিনিও ভাজি ল'লোঁ। তাৰপিছত তৰাই লৈ তাৰপিছত কাপোৰ এখন বান্ধি কিনে সেনেকৈ পানীখিনি তাতে দিলোঁ। দি কিনে পানীখিনি গৰম হ'বলৈ দিলোঁ, গেছটো জ্বলাই দিলোঁ। কিনে ঢাকনি মাৰি থৈ দিলোঁ। আৰু নিমখ অলপ দি কিনে গুড়াখিনি লৰাই দিলোঁ। তাৰপিছত পানী দি কিনে ভালকৈ সানি ল'ব লাগিব। আটা যেনেকৈ মাৰে তেনেকৈ মাৰি ল'ব লাগিব। ভালকৈ এইখিনি মাৰি ল'ব লাগিব এনেকৈ। তাৰপিছত এনেকৈ লাডু বনাই মা যেনেকৈ বনাইছে দীঘল কৰি কিনে মাজত এনেকৈ অলপমান বহলাই দিব লাগিব। তাৰপিছত তাত নাৰিকলখিনি ভৰাই দি কিনে সেইখিনি বন্ধ কৰি দিব লাগিব। আৰু এইখিনি অলপমান লৰাই দিব লাগিব ভালকৈ। এনেকৈ বনাই থাকক। এটা এনেকৈ ধুনীয়াকৈ বনাই ল'লে হ'ল। তাৰপিছত চচপেনটোত ঢাকনিখিনি গুচাই কিনে তাত পিঠাকেইটা দি দিলেই হ'ল লৰাবৰ কাৰণে। আৰু ঢাকনি মাৰি 20 মিনিটৰ কাৰণে থৈ দিলে হ'ল। 20 মিনিটৰ পিছত অলপমান উলটাই দিলে হ'ল পিঠাকেইটা যাতে ভালকৈ সিজি যায়। উলটাই দি 5 মিনিটৰ কাৰণে থৈ দি কিনে পিঠাকেইটা তৰাই ল'লে হ'ল। আমাৰ পিঠা ৰেডি। আৰু মোৰ যদি ৰেচিপিটো চাই কিনে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।